खुलुमबाय आंनि केसरगियारि इउटुब चेनेलाव नोंथांमोनखौ गासैखौबो बरायनाय थाबाय। आंनि केसरगियारि इउटुब चेनेलाव आं मेथाइ हगारनो हाथ'वाखै। मेथाइ रोजाबनानै माबा जोंहा बिबुंसारा लोमजानाय खिनाय जानानै उजुनानो खमथार जादों। बेनि थाखायनो बिबुंसारखौ एनआरसियावसो लाबोदो जोंहा। ओरैनोथ' मोजां उजुना बारायोब्ला 14 दिनावनो थांनो हागोन होननानै बुंदों बिनि मेमफोरा आरो डक्टरफोरा। जोंहा बिबुंसारा खुलुमबाय होन बाबा बिबुं खुलुमबाय होननाय खुलुमबाय खुलुमबाय। एसे मोजां जादों आरो थानाय रुमा। बिथिंजा रुम मोनसे गोदान खालामबावदो बेखौ थाथ'वाखै मानसिफोर ओंखारथ'वाखै आरो। बिथिंबो रुम मोनसे बेयाव मेममोन थायो। बेयावहा मुलि दोनो टाइम बाय टाइम मुलिखौ होयो। बिथिंजा मुलि दोनग्रा आरो ओइथिं सिङावहा ओंखाम संग्रा नैबेयाव जाग्रा जिरायग्रा ओरैनो दसे टाइम पास खालामो गेलेहोयो गथ'फोरखौ। गासैबो गुबुन जाथि गोजा जोंहाल' बर'। बिफाफोरा बिदिनो माबानो फैयो खबर लानो फैयो सासे सानै। थानानै मोजां नाङो नाथाय बिबुंसारा फार्स्ट टाइम थाया जादोंमोन आरो। टाइम टाइम गाइखेर होयो ओमफ्राय खिसारि होयो सुजि होयो। लोगोफोरखौ नुनानै फुरथि जाबाय दा। ताहिम ओइ ताहिम माहिम ताहिम ओइ बाबु बुआबा मानसि बुग्रा जाबाय। इफाले सा क नमस्कार क मोर यूट्यूब चेनेলত चाब पारिब केसरगियारि यूट्यूब चेनेলত लेबाय के बिबुं हाय एनै नैथिं गाबसैसो गाबख्रावजोबसै बिदिनो दा। বিভূতারা মিনি লাইলে ধুনিয়া লাগিছে আজি। আজি যাব ন যাবৰ কাৰণে এই रुमावहा माने माबा बानायबाय दङ बिबुंसार माने साफा खालामबाय दङ कालार होदो ओमफ्राय बिथिंबो आर्ट बानायबाय दङ। आगोलाव बिदि गैयामोन आरोना दासो ओमफ्राय खालामबाय दङ। मैं भिडिअ बनायছো इउटुबत दिम। कालार फोनदो बियो जोंनि दलगावनि। হ'ব केसरगियारि इउटुब चेनेल আছে মোৰ। बेयाव बायदियाव मोनाहा जिरायो। ओमफ्राय कालार होबाय दङ रुमाव बिसिनाफोरा बोखारजोबनानै दङ। बिथिंबो कालार होगासिनो गोदान रुम। Hospitalaw sa pakalamdar na.
Siapa kalau meja siapa kalau? Oke. Xong việc này muka di muka abu goreng mana bustina lagi kau kabi juga bunda je kalar lang Mungkin lang sila mo. Wow. Mungkin lang. Yung mabasaya ka na. Bibin sa tulay. Bibin sa bata te. Hindi may asak pa kami. Darwal laga te. Darwal. একদিনতে শেষ কৰিব কিছুমান বাচ্চা এনেকুৱা আছে ভাঙি ভাল পায় ইয়াৰ পৰা দুজন তিনিটা যে খেলনা দিছিল Baru ya foto main আছে বিভাগে তেনেকৈ লিখা চুকটো আছে যে আমাৰ শিশুবিলাকৰ এটা সিহঁতৰ টেকনিকিটি কাৰণ থাকে এতিয়া আমি হলিষ্টিক ডেভেলপমেণ্টৰ কথা পাতোঁ তেতিয়া আমি সিহঁতৰ মানে প্ৰথমে 5টা দিশৰ ওপৰত এনেধৰণে ইয়াত এইটো এটা লিখা চুক হৈ য'ত বস্তু হ'ব মানে খেলাৰ বস্তু কেইটা হয় তেনেকৈ ইয়াত কেইটামান বস্তু ক্ৰিয়েট হয় শিশুবিলাকে ক্ৰিয়েটিভ বস্তু ক্ৰিয়েট কৰে আৰু চফ্ট ইঞ্জিন পোৱা আছে যাতে ইয়াত শিশুবিলাক যি ধৰণৰ ছবি আঁকিব বিচাৰে সেইকেইটা আঁকিব পাৰে সেইকেইটা যদি আপোনাৰ 20টা সেইবিলাক ড্ৰয়িং কৰাব পৰা যাব কিছুমান কিৰম দিয়া আছে আৰু পেঞ্চিল কেইটামান আছে আৰু ৰবৰ আছে তো ইয়াত মানে বেছিকেলি ইয়াত খেলাৰ চুকটো হৈছে খালি যিকেইটা লিখা চুকটো হৈছে খালি যিকেইটা আমি লিখিব পৰা যাব বা কাগজ কলমৰ দ্বাৰা থাকে সেইকেইটা বস্তু ইয়াত সজাব লাগে মানে এটা চুক হিচাপত থোৱা হৈছে ইয়াত এটা হৈছে নাটক সংগীতৰ চুক ইয়াত বেছিকেলি শিশুবিলাকৰ যিখন ড্ৰামা বা ইয়াত যিমান খেলা বা ইহঁতৰ খেলিব পৰাকৈ যেনে কিটচেন ছেট আছে বা ডাক্তৰ ছেট থাকে ঢোল তবলা আৰু বেলেগ ধৰণৰ বহুতকেইটা যদি আপোনাৰ ঘৰতো যদি কিবা কাপোৰ থাকে নহয় মানে গামোচা বেয়া বা ঘৰত ইউজ নকৰা বা পইচ বনাব পৰাকৈ বা সৰুবিলাক আগৰ কাপোৰ যিকেইটা সৰু হৈ গ'ল সেইকেইটা কাপোৰ সৈতে শিশুবিলাক আহি খেলাব পাৰে আৰু সেইকেইটা কিছুমান ৰাইম চাৰ্ট হয় দুটা ৰেম চাৰ্ট আছে ইয়াত মানে যেতিয়া যিহেতু এতিয়া পেৰেণ্টছ কেইটাও আছে পেৰেণ্টছ কেইটা আহি পেলাই যেতিয়া অকণ সময় বহাব দিব গৈ পেলাই যিকেইটা অকণ এটা দুটাই পেৰেণ্টছে সেইকেইটা এক্টিভিটি বা কামৰ সৈতে কৰাব যাতে শিশুবিলাকে মানে কাৰণ যিহেতু ইয়াত 5 বছৰলৈকে থাকে শিশুবিলাক আৰু ইহঁতৰ যদি ইয়াত কিমান দিন থাকে মেক্সিমাম 14 days 2 weeks তো ইহঁতৰ মানে এটা যিখন ভাষাৰ বিকাশৰ ওপৰত আমি ডেভেলপ কৰিব পৰা যাব যে সিহঁতৰ কিছুমান ৰাইমছ কিবা খাই পেলাই আৰু এটা কিতাপৰ চুক ইয়াত মানে খালি কিতাপ থোৱা হয় যিকেইটা ইয়াত কিতাপবিলাকে চাই পেলাই জাষ্ট সিহঁতে পঢ়িব নাজানিব জাষ্ট সিহঁতে পিকচাৰ চাব পাৰিব যদি জানে পঢ়ি শুনাব পৰা যাব সিহঁতৰ পিকচাৰ চোৱাকৈ সেইকেইটা পিকচাৰ্ছ কাৰ্ড বা ষ্টৰি বুক হয় ইয়াত ধৰণে কিছুমান বুকছ থাকে ইয়াত বেছিকেলি বুকছখনৰ আগত খালি বুকছ থাকে নাটক আৰু সংগীতৰ মাজত যিকেইটা মিউজিকেল বস্তু বা সিহঁতৰ টয়ছ থাকিব আৰু খেলা মানে ড্ৰামাৰ
লাগে আৰু এইটো হ'ল পাজল কৰ্নাৰ ইয়াত মানে বেছিকৈ পাজলছ বস্তুকেইটা থৈ যায় এইকেইটা পাজলছ আছে এইটো পাজলছ আছে বস্তু পাজলছ কৰিব পৰা কিছুমান সৰু সুৰা পাজলছ আমি এইটো বনাব সিহঁতক দেখাব পৰা যাব আৰু এই বস্তুটো হৈছে আমি ইম'চনেল উইণ্ড' বুলি তো ইয়াত মানে 4টা ইম'চনৰ দেখুওৱা গৈছে এতিয়া শিশুবিলাক আহি পেলাই সিহঁতৰ কাৰণ সিহঁতৰ আজিকালি কি হৈছে কি আমি নিজেই ডাঙৰ হৈ পেলাই আমাৰ নিজৰ ইম'চনটো মানুহে এক্সপ্ৰেছ কৰিব নাজানো তো সেই মানে এতিয়া শিশুবিলাকে যাতে সিহঁতে সেই এক্সপ্ৰেশ্যনটো ওলাব পৰাকৈ যেতিয়া আপোনালোকে আহে তেতিয়া সিহঁতে কিছুমান শিশুৱে যদি ভোক লাগিছে সিহঁতে ক'ব নাজানে কেনেকৈ ভোক লাগিছে যদি কান্দিব মন তো সেই বস্তুৰ কাৰণে শিশুবিলাক সেই যিমান এইকেইটা পিকচাৰ যিকেইটা আছে সেই পিকচাৰ ধৰণৰ কিবা এক্টিভিটি মানে সিহঁতৰ ফেচটো কৰি দেখুওৱা ইয়াত তেনেকৈ এটা খাই আছে দাঁত ওলাই আছে এতিয়া তোমালোকে তোমাৰ দাঁতটো ওলোৱা তো সেই এনেধৰণে এটা এক্টিভিটি কৰাব পৰা যায় এইটো হ'ল এটা কাৰেক্ট আছেনে অঁ কাৰেক্ট আৰু এইটো হ'ল বডি জেষ্টাৰ কিছুমান আমাৰ বডি শ্বেপৰ অনুসৰি মানে শিশুবিলাকে কৰিব পাৰে ইয়াত কিমান ধৰণৰ শ্বেপটো আছে সিহঁতৰ দ্বাৰা মানে শিশুবিলাকে খেলাব পাৰে মানে যদি মা দেউতা থাকে একো হৈ পেলাই সিহঁতক মা দেউতাই ক'ব পাৰে এইটো শ্বেপটো বনোৱা সিহঁতে বনাব শিশুবিলাকে কিছুমান আমাৰ লেট্ৰিন পোৱা আছে যে ইয়াত হাত খোৱাৰ আগত বা কৰিব লাগে খেলাৰ পাছত যিকেইটা কৈ যায় পুতলাকেইটা হেৰাই যায় তো সিহঁতে আমি কি কৰিব লাগে সদায় যিকেইটা বস্তু য'ত খেলোৱা হয় তাতে থৈ দিব লাগে ইয়াত যেনেকৈ কৰ্নাৰ্ছকেইটা বনোৱা গৈছে সেই কৰ্নাৰ্ছৰ অনুসৰি বস্তুকেইটা থ'ব লাগে ইয়াত যিহেতু ইয়াত পাজলছ কৰ্নাৰ্ছত বস্তুকেইটা ইয়াত সি থ'ব নোৱাৰে ইয়াত যিহেতু খালি লিখাৰ চুকটো লিখা আছে ইয়াত খালি লিখাৰ বস্তুকেইটা থ'ব লাগে তো এইকেইটা আছে বাকী ডিজাইনকেইটা এটা এলিমেণ্ট হয় য'ত শিশুবিলাকে চাব পাৰে বা সুধিব পাৰে এইটো এটা আছে আৰু जोबोद मोजां नांदों माने रुमफोरखौ साफा खालामगासिनो दङ ओमफ्राय सारा माने ओंखारजोबाखै आरो ओरैनो रुमफोरखौ माबायदि माबा खालामनांगौ बेफोरखौ खालामदों बेयावहा आखाइ सुनायनि हात মিলি গৈছে এইটো এটা 10 গ্ৰাম বুলি কোৱা হয় 10 গ্ৰাম বুলি কোৱা ইয়াত ডিজাইনৰ হিচাপত যাতে শিশুবিলাকে আমি ইয়াত শিশুবিলাক ক'ব পৰা যায় যে ইয়াত যিটো কি বস্তু দেখা পোৱা গৈছে সেইটো আমি ক'ব নালাগে যে ইয়াত কি কৰে ইহঁতে যি ধৰণে ক'ব পাৰে ঘৰ বুলি ক'ব বা কিছুমানে বেলেগ ক'ব পাৰে কিছুমানে মাছ বুলি ক'ব পাৰে কিছুমানে চিলা বুলি ক'ব পাৰে শিশুৰ অনুসৰি সিহঁতৰ নিজৰ ইচ্ছামতে কৰিব লাগে কাৰণ এইটো এটা চেপ হয় সিহঁতৰ চেপৰ অনুসৰি সিহঁতে যি ধৰণৰ এটা এক্টিভিটি কৰিব পাৰে বা সিহঁতে যেনে ধৰণৰ এটা ইমেজিন কৰিব পাৰে শিশুবিলাক এইটো এটা মানে এটা কেন্দ্ৰাম বুলি কোৱা হয় শিশুবিলাক যাতে আগ্ৰহী থাকে বস্তুটো খেলাব পৰা যায় এইকেইটা কিছুমান এলেগত যিহেতু আপোনাৰ ICDSৰ আছিলে তো ICDSৰ কাৰণে লগো দিয়া গৈছে পচন্দৰ আৰু বাকীকেইটাতো ৱৰ্ডত ইয়াত কৰা নহ'ল কাৰণ কিছুমান বস্তুটো এইটো আশা আছে সেই লাগি আছে যে ঠিক আছে ছাৰ জনাই দিয়াৰ কাৰণে থেংক ইউ आंखौ थगायलांखो